এতিয়া আমি বনাবলৈ আহিছোঁ ৰঙালাও আগ দাইল বড়াৰ লগত বনাম। এতিয়া কাটি আছে। ৰঙালাও খিনিহত কটা হৈ গৈছে। তাৰ লগত আমি 3টা আলু লৈছোঁ আৰু দালি ভিজাই ৰাখিছিলোঁ। এতিয়া অলৰেডি হৈ গৈছে। ইয়াক আমি পিচিম পটাত আৰু তাৰ বাবে 2টা পিঁয়াজ লৈছোঁ আৰু নহৰু কেইটামান লৈছোঁ। আমাৰ শাকখিনি ধোৱা হৈ গৈছে। এতিয়া আমি নহৰুখিনি পিচিম। এতিয়া আমি দালিখিনি পিচিম। আমাৰ দালি পিছা হৈ গৈছে। কি ধুনীয়াকৈ পিছা গৈছে। দালিখিনিত এতিয়া আমি পিঁয়াজৰ পেষ্ট দিছোঁ আৰু জলকীয়া দিছোঁ, হালধি অকণ দিছোঁ, নিমখ অকণ দিছোঁ সোৱাদ অনুসৰি। এতিয়া ধুনীয়াকৈ তাৰ লগত মিক্স কৰি লৈছোঁ। এতিয়া আমি তেল এড কৰি দিছোঁ। এতিয়া আমি দালি পকৰি বনাম। আমাৰ দালিৰ পকৰিটো আমাৰ ৰঙচুৱা হৈ গৈছে আৰু অলপমান সিজিবলৈ দিম। তাৰপিছত আমি নমাই দিম। এনেকৈ দালি বড়াটো বনাই ল'ম। আমি এতিয়া এখন নমাই দিম। ইমান কাম কৰিছে ছোৱালীজনী, ইমান নমাই দিছোঁ। এতিয়া আমি আলু ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া আমি লাও এড কৰি লাও আগ পিঁয়াজ এড কৰি দিছোঁ আমি আৰু জলকীয়া এড কৰি দিছোঁ, পিঁয়াজ আৰু জলকীয়া। তাৰপিছত আমি অলপ সময় 5 মিনিটমান ভাজি থাকিম। তাৰপিছত আমি এড কৰি দিছোঁ হালধি গুড়া এড কৰি দিছোঁ। লাল মিৰ্চ অকণ দিছোঁ।
নাই 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 কৈ আছে কি আছে কিবা আছে কিবা আছে কিবা বিশেষ কৰিব লাগে কিবা আছে নিমখ এড কৰি দিম নিমখ অকণ দিছোঁ পানী এড কৰি দিছোঁ আমি 20 মিনিটমান সিজিবলৈ দিম বৰাটো এড কৰি দিছোঁ দালি পকৰীটো আমাৰ আঞ্জাটো হৈ গৈছে আমাৰ তৰকাৰীটো এতিয়া আমি তৰকাৰীটো নমাই দিম আমাৰ তৰকাৰীটো হৈ গৈছে আমি এতিয়া নমাই দিলোঁ হে গাইজ ভিডিঅ'টো চাই কেনে পালে জনাব আমাক আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব প্লিজ 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 ছাবস্ক্ৰাইব কৰিব এতিয়ালৈ ৰাখিছোঁ